গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া 6:30 বাজিছে। স্কুলত যোৱাৰ টাইমত মই ভাতে খুৱাই দিওঁ। আজি আৰু কৈ আছে মই ভাত নাখাওঁ, দৈ আৰু মুড়ি খাম। মই পাহিৰ কাৰণে টিফিন বনাইছোঁ, ব্ৰেড আৰু চিজ আৰু এইফালে পানী। ইয়াতে চাব কিবা এটা কাহিনী হ'ব। মই নিজে নিজে হাঁহিছোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। তো পাহি স্কুলত গ'ল। পাহিৰ দেউতা পাহিক স্কুল বাছত উঠাই দিবলৈ গৈছে। এতিয়া মই আগতে বিচনাখন উঠাই ল'ম, তাৰপিছত ভাত বনাম। হাজবেণ্ডে অফিচত যাব, সেইকাৰণে সোনকালে ভাত বনাব লাগে। চিৰা দি মই লাড়ু বনাব খুজিছিলোঁ, বহুতকেইটা বনাইছোঁ অকলে অকলে, সেইকাৰণে মই এনেকুৱা কৰি থৈ দিছোঁ। এতিয়া মই এইটো খাই আছোঁ, খাই অলপ পানী খাম, তাৰপিছত কামত লাগিম, কিবা ভাঙি যায়। এতিয়া মই ভাত বনাম। মই ভাত বনাইছোঁ। এইটোত খেজুৰ আছিল, মই পেলাই দিয়া নাই। এইটোত মই এতিয়া বাদাম কেইটা দিম। কিচমিচ, এতিয়া মই অকল দালি আৰু ভাতে বনাইছোঁ, আৰু একো বনোৱা নাই।
গেছ মুচি লৈছোঁ আৰু এইফালে এটা কুকাৰ ওলাইছিল, এটা কেৰাহী আৰু কেইটামান কাঁহী বাতি ওলাইছিল, সেইকেইটা ধুই ল'লোঁ। বেচনটো ধুইছোঁ। এতিয়া মোৰ কিটচেনৰ কাম শেষ। এতিয়া মই কাপোৰ ধুম, কাপোৰ ধুই তাৰপিছত ঘৰটো মুচি একেবাৰে গা ধুই আহিম। কাপোৰ ধুই এতিয়া মই মেলি দিছোঁ। কাপোৰ ধোৱাৰ পিছত তাৰপিছত পূৰা ঘামি চামি গৈছিলোঁ, সেইকাৰণে গা ধুই আহিলোঁ। আজি আৰু ঘৰ মোচা নাই, আজি ঘৰ নুমুচোঁ, কালি মুচিম। এতিয়া মই ৰেডি হ'লোঁ, পাহিক আনিব যাম। আৰু এইটোৰ লগত চুন্নি বিচাৰি নাপালোঁ, সেইকাৰণে এইটো স্কাৰ্ফে ল'লোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া গধূলি 6:30 বাজিছে। এতিয়া পাহিৰ কাৰণে মই চাহ বনাম আৰু মই চাহ কেনেকুৱা কৰি বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো মই পানী বহাই দিছোঁ, আধা কাপ গাখীৰ, মই ইয়াতে দিছোঁ চাহপাত, পানী মিঠা কম খায়, সেইকাৰণে অলপ চেনি অলপ দিছোঁ। চাহ ভাল পোৱাৰ কাৰণ এটাই, গাখীৰ বেছিকৈ গৰম দিব লাগে, তেতিয়াহে চাহ খাই বেছি ভাল লাগে। চাহৰ কালাৰটো চাওকচোন কেনেকুৱা হৈছে জনাব। সোফার অবস্থা সব কি কেনেকুৱা। তো মই এইকেইটা ঠিক কৰি লওঁ। আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ, কালি আহিম আৰু এটা নতুন ভিডিঅ' লৈ। গুড নাইট।